BSF Head Constable New Recruitment 2025 য'ত 1121টা ভেকেন্সি মুকলি কৰা হৈছে স্যালাৰি আপোনালোকৰ 21700 টকাৰ পৰা 69100 টকালৈকে বৃদ্ধি পাব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স পাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতেই ভাল খবৰ। বৰ্ডাৰ সিকিউৰিটি ফোৰ্চৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিক অপাৰেটৰ কিছুমান ভেকেন্সি। যদি আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, কেনেধৰণে ইয়াক এপ্লাই কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দি আছো। মাত্ৰ আপোনালোকে ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব, আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আগলৈ পাই থাকে। লগতে মোৰ হোৱাটছআপ চেনেলত আৰু টেলিগ্ৰাম চেনেলত যদি জইন হোৱা নাই, জইন হৈ ল'ব। সো বন্ধু-বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্চ। ইয়াৰ এপ্লাই প্ৰচেছ হ'ব আপোনালোকৰ অনলাইন। টোটেল ভেকেন্সি আছে 1121টা আৰু ইয়াৰ জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। ইয়াৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, অফিচিয়েল ৱেবছাইট ডেছক্ৰিপশ্যনত আছে, আপোনালোকে তাত গৈ সম্পূৰ্ণ ডিটেইলছ A to Z চাই ল'ব পাৰিব। এতিয়া জানো আহক বয়সৰ সময়সীমা। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18ৰ পৰা 25 বছৰ বয়সৰ সকলো কেণ্ডিডেটে এই পদবিলাক এপ্লাই কৰিব পাৰিব। তাৰ লগতে এজ ৰিলেকশ্যন দিছে ST SCৰ কাৰণে 5 বছৰ আৰু OBC MOBCৰ কাৰণে দিছে 3 বছৰ। এতিয়া জানো আহক এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজ UR OBC EWS 100 টকাকৈ দিব লাগিব। তাৰ লগতে SC ST ফিমেলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ভেকেন্সি আছিলে আপোনালোকৰ টোটেল 1121টা, তাতো দুটা ভাগ কৰিছে, এটা হৈছে ৰেডিঅ' অপাৰেটৰ আৰু এটা হৈছে ৰেডিঅ' মেকানিকেল অপাৰেটৰ। ৰেডিঅ' অপাৰেটৰত আছে 910টা ভেকেন্সি আৰু ৰেডিঅ' মেকানিকেল অপাৰেটৰত আছে 211টা ভেকেন্সি। এতিয়া জানো আহক ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ৰেডিঅ' অপাৰেটৰ যদি কৰিবলৈ যায়, এপ্লাই কৰিব বিচাৰে, তেতিয়া আপোনালোকে 10+12 কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ITI থাকিব লাগিব। আৰু যদি আপোনালোকৰ ITI নাই, তেনেহ'লে 12 পাছ কৰা হ'ব লাগিব ছায়েন্সত, লগত ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সত 60% থাকিব লাগিব। এতিয়া যদি ৰেডিঅ' মেকানিকেল অপাৰেটৰ পদখিনি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেতিয়া আপোনালোকে 10+2 কৰা হ'ব লাগিব, তাৰ লগতে ITI কৰা থাকিব লাগিব। আৰু ছায়েন্সত আপোনালোকে 12 পাছ কৰা হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সত 60% আপোনালোকৰ থাকিব লাগিব। বন্ধু-বান্ধৱীসকল, এতিয়া জানো আহক ইয়াৰ চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত পোনপ্ৰথমতে আপোনালোকৰ হ'ব ফিজিকেল টেষ্ট, তাৰ পাছত হ'ব ৰিটেন টেষ্ট আৰু তাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু একেবাৰে শেষত হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন। আৰু নটিফিকেশ্যন ৰিলিজ হৈছিলে 13 আগষ্ট 2025 তাৰিখে। ষ্টাৰ্টিং ডেট হৈছে 24 আগষ্ট 2025 তাৰিখ আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 23 ছেপ্টেম্বৰ 2025 তাৰিখ। বন্ধু-বান্ধৱীসকল, এতিয়া জানো আহক এই পদবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, লিংকটোত গৈ আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ পাছত আপোনালোকে তাত নিজৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ আৰু যিবিলাক ডকুমেণ্টছ আৰু পাৰ্চনেল ডিটেইলছ আপোনালোকে তাত আপলোড কৰিব। পাৰ্চনেল একপি নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপিছত ছিগনেচাৰটো দি আপোনালোকে আপলোড কৰিব আৰু কেটেগৰী ৱাইজ আপোনালোকে নিজৰ পে'মেণ্ট দি ছাবমিট কৰি দিব আৰু প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেললৈ আজি প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। চ' বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।